Hello friends, পুনৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল ইউনিফেক্স আসামিছলৈ। Friends, মই যদি আপোনালোকক কওঁ যে পৃথিৱীৰ স্বৰ্গ বুলি কাক কোৱা হয়, তেনেহলে আপোনালোকৰ নিশ্চয় মনলৈ কাশ্মীৰৰ ছবিখনে ভাহি আহিব। কিন্তু friends, আপোনালোকে জানেনে আমাৰ পৃথিৱীতে এনেকুৱা এখন দেশ আছে যাক আমি পৃথিৱীৰ নৰক বুলি কওঁ। আপোনালোকে ধৰিব পাৰিছেনে মই কোনখন দেশৰ কথা কৈছো? হয় friends, আপোনালোকে ঠিকেই ধৰিছে। মই আজি ক'বলৈ ওলাইছো নৰ্থ কোৰিয়াৰ কথা। তেনেহলে আহক বেছি পলম নকৰি আমি আমাৰ ভিডিওটো আৰম্ভ কৰো, কাৰণ আজি আমি নৰ্থ কোৰিয়াৰ বিষয়ে 10টা ইউনিক ফেক্টছৰ বিষয়ে জানিম। ফ্ৰেণ্ডছ, এতিয়া ভাদ মাহ চলি আছে। আমাৰ মাজৰ বহুতেই নামঘৰলৈ গৈ ভগৱানৰ নাম লৈছে। কিন্তু আপুনি এটা কথা জানেনে, নৰ্থ কোৰিয়াত কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ ৰখাটো এটা মাৰাত্মক অপৰাধ। তাৰ বাবে আপোনাৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। কাৰণ তাৰ যিজন নেতা কিং জং উন, তেওঁ ভাবে যে বাইবেল আদি গ্ৰন্থসমূহ এটা পশ্চিমীয়া সভ্যতা আৰু তেওঁ নিজৰ দেশৰ বাসিন্দাসকলক পশ্চিমীয়া সভ্যতাৰ সংস্পৰ্শলৈ আহিবলৈ দিব নিবিচাৰে। ফ্ৰেণ্ডছ, আপোনালোকে যদি কোনো এখন বহিৰাষ্ট্ৰত চাকৰি পালে বা কিবা চিকিৎসাৰ কামত আপোনালোক যাব লগা হ'ল, তেনেহলে আপোনালোকে নিশ্চয় কি কৰিব? ভিসা বা পাছপোৰ্ট আদিৰ কাম কৰি সেই বহিৰাষ্ট্ৰখনলৈ গুচি যাব। কিন্তু এটা কথা হয়তো আপোনালোকে জানি আচৰিত হ'ব, নৰ্থ কোৰিয়াৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে যিকোনো কাৰণতেই নিজৰ দেশ এৰি কিন্তু বহিৰাষ্ট্ৰলৈ যাব নোৱাৰে। আপোনালোকৰ যদি চুলি দীঘল হয় আপোনালোকে কি কৰিব? নিশ্চয় কোনোবা এজন নাপিতৰ ওচৰলৈ যাব আৰু নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা হেয়াৰ ষ্টাইলত আপোনালোকে চুলি কাটিব। কিন্তু এইটো কথা অসম্ভৱ যদিহে আপুনি নৰ্থ কোৰিয়াৰ বাসিন্দা, কাৰণ নৰ্থ কোৰিয়াৰ বাসিন্দাসকলে নিজৰ ইচ্ছা অনুসৰি হেয়াৰ কাট কৰিব নোৱাৰে। তেওঁলোকৰ লিডাৰ কিং জং উনে যি 28টা হেয়াৰ কাট তেওঁলোকৰ বাবে আগবঢ়াইছে, সেই 28টাতে তেওঁলোকে কাটিব লাগিব। আৰু কিং জং উনৰ যিটো হেয়াৰ কাট, সেইটো কিন্তু আপুনি নিজৰ হেয়াৰ কাটত ইউজ কৰিব নোৱাৰিব। আপোনালোকে ফেচবুক, হোৱাটছআপ, ইউটিউব আদি নোহোৱাকৈ কিমান দিন চলিব পাৰিব? খুব বেছি এদিন বা দুদিন। তাৰপিছত আপোনালোকে যিকোনো প্ৰকাৰে ইণ্টাৰনেটৰ কাষ চাপিব। কিন্তু আপুনি হয়তো জানি আচৰিত হ'ব, নৰ্থ কোৰিয়াত আজিলৈকে ইণ্টাৰনেট সেৱা প্ৰৱৰ্তন হোৱাই নাই। নৰ্থ কোৰিয়াৰ মানুহে গমেই নাপায় ফেচবুক কি, হোৱাটছআপ কি। কাৰণ তেওঁলোকৰ যিজন লিডাৰ কিং জং উন, তেওঁ সকলোকে বাহিৰৰ জগতখনৰ পৰা আঁতৰাই ৰাখিছে। আপোনালোকে আজৰি সময়ত কি কৰে? নিশ্চয় আপোনাৰ টিভিটো অন কৰি নিজৰ মন পচন্দ টিভি শ্ব' এটা চায়। হয়তো কেতিয়াবা বেহাৰবাৰী চায়, হয়তো কেতিয়াবা নিউজ চায়। কিন্তু আপুনি এটা কথা জানেনে, যদি আপুনি নৰ্থ কোৰিয়াৰ বাসিন্দা তেনেহলে আপুনি নিজৰ মন পচন্দ অনুসৰি টিভি শ্ব' এটাও চাব নোৱাৰে। কাৰণ তাত অফিচিয়েলি 3টা চেনেলে আছে আৰু যি 3টা চেনেল তেওঁলোকৰ চৰকাৰে চলায়, সেই 3টা চেনেল চাই আপুনি মনোৰঞ্জন ল'ব লাগিব। নৰ্থ কোৰিয়াৰ ৰাজধানী হৈছে পিয়ংয়াং। আৰু নৰ্থ কোৰিয়া যদি যিকোনো এজন সাধাৰণ ব্যক্তিয়ে ভাবে যে মই পিয়ংয়াঙত এখন নিজৰ ঘৰ কৰোঁ, তেনেহলে কিন্তু তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি তাত ঘৰ সাজি বসবাস কৰিব নোৱাৰে। কাৰণ তাত থাকিবলৈ আপোনাৰ হাতত বহুতো টকা থাকিব লাগিব। আপুনি এজন সমাজৰ ধনী ব্যক্তি হ'ব লাগিব। যিসকল দুখীয়া ব্যক্তি তেওঁলোকে কেতিয়াও পিয়ংয়াঙত নিজৰ ঘৰ এখন হোৱাটো কল্পনাও কৰিব নোৱাৰে। কাৰণ যি চৰকাৰ আছে, চৰকাৰেহে পাৰ্মিশ্যন দিয়ে কোন থাকিব ৰাজধানী চহৰত। আৰু যদি আপোনাৰ টকা নাই তেনেহলে আপুনি তাত থকা কথাটো পাহৰি যাওক। আপুনি যদি নৰ্থ কোৰিয়াত আছে তেনেহলে সপোনতো কিবা আইন বিৰুদ্ধ কাম কৰিম বুলি নাভাবিব। কাৰণ নৰ্থ কোৰিয়াত এনেকুৱা এটা ৰুল আছে, যদি আপুনি কিবা এটা অপৰাধ ঘটায় তেনেহলে আপোনাৰ 3 পুৰুষে তাৰ শাস্তি পাব। অৰ্থাৎ যদি আপোনাৰ ককা দেউতাই কিবা এটা অপৰাধ কৰিছিল, তাৰ শাস্তি কিন্তু আপুনিও পাব। আপোনালোকে যদি ভৱিষ্যতে নৰ্থ কোৰিয়া ফুৰিবলৈ যাম বুলি ভাবিছে, তেনেহলে এইটো ফেক্ট আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট। আপোনালোকে যদি তাত ফুৰিবলৈ যায় তেনেহলে আপোনালোকে নিজৰ ইচ্ছা অনুসৰি নৰ্থ কোৰিয়া ভ্ৰমণ কৰিব নোৱাৰে। তাৰ চৰকাৰে যিসমূহ নিৰ্দিষ্ট স্থান আপোনালোকৰ বাবে থৈছে, সেই নিৰ্দিষ্ট স্থানখিনিতহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। তাৰ ওপৰত আপোনালোকে নিজৰ ইচ্ছা অনুসৰি নৰ্থ কোৰিয়া ভ্ৰমণ কৰিব নোৱাৰে। আৰু লগতে আপোনালোকে যিমান সময় তাত থাকিব, আপোনালোকৰ লগত এজন অফিচিয়েল গাইড থাকিব আৰু গাইডজনে যিসমূহ ইনষ্ট্ৰাকশ্যন আপোনালোকক দিব, সেই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ফলো কৰিব লাগিব। আৰু যদি আপোনালোকে সেই গাইডজনৰ ইনষ্ট্ৰাকশ্যনখিনি ফলো নকৰে, আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে। ফ্ৰেণ্ডছ, আমাৰ দেশত প্ৰতি 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হয়
আৰু ঠিক সেইদৰে নৰ্থ কোৰিয়াটো প্ৰতি 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হয়, কিয়নো নৰ্থ কোৰিয়াও এখন অফিচিয়েলি ডেমক্ৰেটিক কাণ্ট্ৰি। কিন্তু আমি ভোট দিবলৈ গ'লে আমি কিছুমান অপশ্যন পাওঁ, আমি নিজৰ পচন্দৰ প্ৰাৰ্থীক আমি ভোট দিব পাৰোঁ। কিন্তু নৰ্থ কোৰিয়াত আপুনি নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব নোৱাৰে, তাত অকল তেওঁলোকৰ লিডাৰ কিম জং উনকে ভোট দিব লাগিব। আৰু নৰ্থ কোৰিয়াত ভোট দিয়াটো 100% বাধ্যতামূলক। আমাৰ দৰে মধ্যবিত্ত ল'ৰা এটাৰ এটা সপোন থাকে যে এখন ভাল ঘৰ হওক, এখন ভাল গাড়ী থাকক। কিন্তু আপুনি যদি নৰ্থ কোৰিয়াৰ বাসিন্দা, আপুনি যদি নৰ্থ কোৰিয়াত আছে, তেনেহ'লে সেই সপোন আপুনি প্ৰত্যাহাৰ কৰিব লাগিব। কাৰণ নৰ্থ কোৰিয়াত সকলো ব্যক্তিয়েই নিজৰ ইচ্ছা অনুসৰিয়ে গাড়ী চলাব নোৱাৰে। তাত কোনে গাড়ী চলাব, কোনে গাড়ী নচলাব, তাৰ সকলো পাৰ্মিশ্যন চৰকাৰে দিয়ে। আৰু চৰকাৰে কেৱল মাত্ৰ চৰকাৰী চাকৰিয়ালসকলকহে গাড়ী চলোৱাৰ অনুমতি দিয়ে। তেনেহ'লে ফ্ৰেণ্ডছ, এই 10 নম্বৰ ফেক্টছটোৰ লগতেই আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নতুন নতুন কথা নৰ্থ কোৰিয়াৰ বিষয়ে জানিব পাৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব পিছলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ। ধন্যবাদ।